যিখনি গাঁও বুকুৰ দাপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতত কাজোন কাচোন এই গাঁও বুকুৰ দাপোন। কি হ'ব জেণ্ডাৰ আজিকালি বিয়া চিয়া খাবা এৰি কিনে গান গাঁৱত লেখছে নেকি তই? সেই কুকুৰ তামচা নকৰিবি গেলা গলচত ছিঙি দিম চালা। চিনি পোৱা নাই নেকি মোক? পাইছো তই এটা মস্ত জেণ্ডাৰ। দে হ'ব দে ইমান হাল্লা কৰিবা নালাগে। দে মনা বান থাক তই ক'ত গৈছিলি আজি? বাচা লাজ পাইছে এনেকে কোৱা কাৰণে। দে হ'ব দে মই আজি অলপ ফুৰি আহিলো গুৱাহাটীত দেখিৰ বাৰে। গুৱাহাটীত গৈছিলি? মোকো একেলগ ধৰিব পাৰিলি তই? পাৰলো হয় কিন্তু তই ভোজ খাওঁতে ব্যস্ত হৈ থকা দেখোন সেইকাৰণে তোক লগ নধৰিলোৱে মই ভাবিছো ভোজেন্দাৰে আজি ক'ৰবাত ভোজ চোজ খাই আছে নেকি বিয়া ভোজ। তোৰ তামচা বেছি হৈ যাই আছে কিন্তু পাৰাক প্ৰতি ঠাট্টা কৰি যাই আছা দেখোন মোক। হা তই বহুত তামচা কৰিব ধৰিছে। ভোজেন্দাৰ সোপাৰ লগত তামচা কৰিবই লাগে দে একো নাই। কুকুৰ তই এই মাত্ৰ মোৰ ঘৰৰ পৰা ল যা। গেছো দে ভোজেন্দাৰৰ ঘৰত থাকি একো লাভ নাই দিয়া। গেছো চালা এই মৰাণ নহয় মোৰ কে আহিবা একদম মোৰ বেগ জোকাই ল'বা আহিবই নালগে মখা নাহিলেও হয়। চালা ঘৰত কিজানি আকৌ কাম বনাই নাই এটা মোৰ বেয়া আহিছে। দে যি হৈছে দে বাহিৰত দেখি অলপ ফুৰি আহি গ'ল। যাওঁ ৰ বাহিৰত দেখি। মনলে উভতি আহে লৰালি তোৰে মোৰে হেতি ধেমালি আছিলো তোৰে মৰমতে খেলি মুখস্তাই নাই দেখোন। হ'ব দে। কি খবৰ ৰে? আজিকালি বোলা তোৰ খবৰেই নাপাওঁ মই। কিয় ক'ত থাকা আজিকালি? ভাই মই আজিকালি বহুত ব্যস্ত একদম ব্যস্ত। জানছো কিহত ব্যস্ত শুনছো নহয় মই তই বোলা আজিকালি ভোজ খাই থাকা। জোহাই যাওঁ খোৱাই মোক একদম চবেই জোকে লৈ যা জোকে থাক যা মানে কতোন তোক নামটো আজিৰ পাৰে যা। যা নামতা নাই যা এনে গোটাই গাঁওখনে জানে যা তই মস্ত এটা ভোজেন্দাৰ বুলি।